জোনালীবিলাকৰ অন্য এটা ভিডিঅ'লৈ সকলো ইউটিউবৰ বন্ধু বান্ধৱীকে মই স্বাগতম জনালোঁ। আহক, আজি মই বহুদিনৰ মূৰত কাপোৰ কাটিলোঁ, তাকে দেখুৱাম। কাপোৰখিনি কেনেকুৱা লাগিলে আপোনালোকে জনাবলৈ নাপাহৰিব। এইখন লাষ্টৰ যিখিনি আজি মানে কাটিম আৰু সেই ফুলখিনি বাচি আছোঁ। ফুলখিনি বাচি হ'লেই মই কাপোৰখন কাটিব পাৰিম। কেইবাদিনো হ'ল লগাই থোৱা, সময়ো নাপাওঁ। অৱশ্যে ঘৰৰ কাম বন কৰি মেলি অকণমান বহিবলৈ পাওঁ আৰু তাতে যিহে গৰমত কাপোৰ ব'বলৈ বহুতেই মানে টান হয়। সেয়ে অকণকৈ বৈ যেন তেনে আজিয়েই উলিয়াম বুলি ভাবিছোঁ আৰু সেই ভিডিঅ'টো আপোনালোকৰ ওচৰত শ্বেয়াৰ কৰিবলৈ বিচাৰিলোঁ। যদি ভিডিঅ'টো চাই ভাল পায়, লাইক কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। লগতে মোৰ কাপোৰখিনি চাই কেনেকুৱা লাগিলে জনাবলৈ নাপাহৰিব। চাই যাওক ভিডিঅ'টো। এয়া মোৰ বৈ মেলি হৈ গ'ল আৰু এতিয়া মই কাটিম। এয়া এইকেইযোৰ মই কাটি এতিয়া উলিয়ালোঁ আৰু আপোনালোকক দেখুৱাবলৈ লৈছোঁ। এইখন হৈছে মেখেলা আৰু তাৰ লগৰ এইখন হৈছে চাদৰ। চিম্পুলকৈ থৈ দিছোঁ, কাৰণ কেতিয়াবা এনেকুৱা চিম্পুল মন্দিৰলৈ যাবলৈ বা আন ক'ৰবালৈ যাবলৈও লাগে ওচৰে পাঁজৰে। আৰু এইখন হৈছে মেখেলা। এইখন অকণমান ফুলটো বেছিকৈ দিয়া গৈছে আৰু লগতে এইখন হৈছে চাদৰ। এইখন হৈছে চাদৰখন। আৰু এয়া হৈছে মেখেলা। আৰু এইখন এক্সট্ৰা মেখেলা। মানুহ এজনীয়ে কৈছিলে, মই এক্সট্ৰাকৈ এইখন মেখেলা বৈ থ'লোঁ। বাকীখিনি মোৰ আৰু তাৰ লগত যিকেইযোৰ বোৱা হৈছিলে সেইকেইযোৰ মই ইতিমধ্যে দি দিলোঁ। এইখিনিয়ে মোৰ কাপোৰখিনি। বন্ধু বান্ধৱীসকল, মোৰ ভিডিঅ'টো চাই কেনেকুৱা পালে জনাবলৈ নাপাহৰিব। আজিলৈকে আহিছোঁ, বাই বাই।